মৰ্নিং ষ্টুডেণ্টছ, তোমালোকক মই অলৰেডি বহুত নোটছ দিছোঁ, শ্বেয়াৰ কৰিছোঁ। তোমালোকে ৰাখিছা ভালকৈ, যিহেতু তোমালোকে এবাৰ HSLCৰ কেণ্ডিডেট হয়। তো তোমালোকক মই যেতিয়া স্কুল খুলি আছিল তেতিয়া মই তোমালোকক ফাৰ্ষ্ট লেচন পঢ়াইছিলোঁ ছাত্ৰ জীৱন আৰু সমাজসেৱা, ঠিক আছে। তো ছাত্ৰ জীৱন আৰু সমাজসেৱাৰ অলৰেডি এটা পেজ কমপ্লিট হৈছে। তো আজি মই তোমালোকক নেক্সট পেজ নাম্বাৰ 27 ছেকেণ্ড পেৰেগ্ৰাফটো মই তোমালোকক এক্সপ্লেনেশ্যন কৰিবলৈ ওলাইছোঁ, গম পাইছানে? তো তোমালোকে ছেকেণ্ড পেৰেগ্ৰাফটো উলিয়াই ল'বা। তো চোৱা, কাৰণ ছাত্ৰ জীৱনৰ সমাজখনৰ অলৰেডি ফাৰ্ষ্ট পেজটো মোৰ কমপ্লিট হৈছে, সেইটো বস্তু মোৰ মনত আছে। তো ফাৰ্ষ্ট পেজটো তোমালোকক মই স্কুলত অলৰেডি বুজাইছোঁ। তো আজি মই পেজ নাম্বাৰ 27 ছেকেণ্ড পেৰেগ্ৰাফ, যে আমাৰ বৰ্তমানৰ শিক্ষা, সেইখিনিৰ পৰা মই আজি এটা পেৰেগ্ৰাফ তোমালোকক এক্সপ্লেনেশ্যন কৰিবলৈ ওলাইছোঁ। চ' এতিয়া ইয়াৰ আগতে তোমালোকক মই বুজাইছিলোঁ যে ছাত্ৰ জীৱন আৰু সমাজ সেৱা, ঠিক আছে। তো ছাত্ৰ জীৱনটো কেনেকুৱা? ছাত্ৰ জীৱনৰ মই কৈছিলোঁ চাগে, ছাত্ৰ জীৱন বৰ্তমান ষ্টুডেণ্ট লাইফটো হৈছে শিক্ষাৰ সময়, ঠিক আছে। শিক্ষা বুলিলে অকল মই তোমালোকক কৈছোঁ যে অকল লিখা পঢ়া কথাকে নুবুজায়, যে এডুকেশ্যন বুলি ক'লে এডুকেশ্যন এণ্ড এডুকেটেডৰ মাজত মই তোমালোকক পাৰ্থক্যখিনি কৈছিলোঁ, বা কোৱালিফিকেশ্যন এণ্ড কোৱালিফাইড, ঠিক আছে। কোৱালিফিকেশ্যন মিনছ কৈছিলোঁ যে জাষ্ট ডিগ্ৰী চাৰ্টিফিকেট এখন হোৱা মানে তেওঁ হৈছে কি কোৱালিফিকেশ্যন থকা, আৰু কোৱালিফাইড বুলি ক'বলৈ যাওঁতে তেওঁ সকলো ফালৰ পৰা সকলো গুণ বা তেওঁ মানে কিমানখিনি নলেজ আছে, কিমানখিনি তেওঁ নেচাৰ কেনেকুৱা, তেওঁ বিহেভিয়াৰ কেনেকুৱা, সকলোখিনি কোৱালিফাইডৰ ভিতৰত পৰে। সেইটো অলৰেডি মই তোমালোকক কৈছোঁ, হয়নে নহয়? তো এতিয়া তোমালোকে চোৱা, ছাত্ৰ জীৱনত আমি কি কি কৰিব পাৰোঁ, কি কি কৰিব নোৱাৰোঁ, সেইখিনি চোৱা। এতিয়া আমাৰ বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয়, সেইটো বস্তু তোমালোকে সকলোৱে জানাই চাগে। বৰ্তমানৰ শিক্ষা কামৰ শিক্ষা নহয়। কিহৰ কাৰণে নহয়? ইয়াৰ ঘাই দুখটো তোমালোকে নাজানা, হয়নে নহয়? খালি এটা বস্তু মই তোমালোকক কৈছোঁ, বৰ্তমানৰ শিক্ষা, বৰ্তমান মানে প্ৰেজেণ্ট যোনটো আমাৰ এডুকেশ্যন চলি আছে, সেইটো কামৰ শিক্ষা নহয়। কাৰণ ষ্টুডেণ্টে বৰ্তমান পঢ়ি আছে কিহৰ কাৰণে? যে জাষ্ট এটা পৰীক্ষাত, এটা এক্সামত এটা তোমালোকক এটা কি লাগে, এটা মাৰ্কছ লাগে। মানে 100ৰ ভিতৰত মই 90 পালে মই ছেটিছফাইড। কিন্তু তুমি 100ৰ ভিতৰত ছাপ'জ তুমি 90 পালা, তো সেই 90 পাওঁতে তুমি 90 কিহৰ কাৰণে পাইছা? কাৰণ তুমি লিখিছা বা বুজিছা, সেইখিনি লিখিছা। কিন্তু তাত যিখিনি এখন কপিত তুমি যিখিনি লিখিছা, সেইখিনি তোমাৰ নিজৰ, তুমি নিজে সেইটো কৰিছানে নাই কামটো, গম পালে নাই? তুমি নিজে সেইটো কাম কৰিছানে নাই? তো সেইটোহে তোমালোকৰ মেইন শিক্ষা হ'ব। তুমি কপিত লিখিব লাগে, তুমি লিখিছা কিহৰ কাৰণে? যে এটা মাৰ্কছ লাগে, মাৰ্কছৰ কাৰণে তুমি যিখিনি লিখিবলগীয়া আছে সেইখিনি লিখি দিছা। ছাপ'জ তোমালোকে লিখিলা যে শিক্ষকক সন্মান কৰিবা, সেইটো যদি তোমালোকে কপিত লিখিলা, এটা বাক্য ৰচনা কৰিবলৈ, সেইটো যদি তোমালোকে শিক্ষকক সন্মান কৰিবা বুলি লিখি, তাৰপিছত যদি তোমালোকে ৰিয়েল লাইফত টিচাৰক সন্মান নকৰা, ডেট মিনছ কি? তোমালোকে যিখিনি পঢ়িলা সেইখিনি তোমালোকৰ একো ভেলু নাই, হয়নে নহয়? তো ইয়াৰ ঘাই দুখটো কি? বৰ্তমানৰ শিক্ষাটো হৈছে কি বৰ্তমানৰ শিক্ষা লাভৰ শিক্ষা নহয় বুলি লেখকে কৈছে। কাৰণ ইয়াৰ প্ৰব্লেমটো কি? মেইন প্ৰব্লেম সেইটোৰ বিষয়ে পেৰেগ্ৰাফটো আছে। এতিয়া চোৱা, ল'ৰাই কিতাপত পঢ়িব, মই অলপ আগতে কৈয়ে গ'লোঁ যে শিক্ষকক সন্মান কৰিবা বুলি তোমালোকে লিখিবা, কিন্তু ৰিয়েল লাইফত যদি তোমালোকে সেই বস্তুটো নকৰা, ডেট মিনছ কি? তোমালোকে পঢ়াৰ কিবা ভেলু থাকিল জানো? একো নাথাকিল ন। সেইকাৰণে কৈছে যে ল'ৰাই কিতাপত পঢ়িব, দুখীয়াক মৰম কৰিবা, হয়নে নহয়? আৰু শিক্ষকে সুধিব, দুখীয়া দন্ত্য ন নে মূৰ্ধন্য ড, নাইবা খত হ্ৰস্বৰ কাৰণে দীৰ্ঘইকাৰ। কিন্তু এই কথা পঢ়ি গৈ যদি ল'ৰাই বাটত দুখীয়াক তিৰস্কাৰ বিদ্ৰোহ কৰে, তালৈ চকু দিয়াটো শিক্ষকৰ কাম নহয়। এতিয়া মই কিছুমান কথা এইটো বস্তুত ক'বলগীয়া হৈছে। চোৱা, তোমালোকে স্কুলত থাকোঁতে পঢ়িবা যে দুখীয়াক মৰম কৰিবা, তেতিয়া টিচাৰে সুধিব যে দুখীয়া দন্তীয়া দ হ'বনে বা মধুনীয়া দ হ'ব, সেইখিনি তোমালোকক ভালকৈ বুজাই দিব, গম পাইছা? সেইখিনি বস্তু শিক্ষক এজনে তেতিয়ালৈকেহে বুজাব যেতিয়ালৈকে এজন শিক্ষক স্কুলৰ ভিতৰত থাকিব। স্কুলৰ ভিতৰত থকালৈকে তুমি শিক্ষকজনৰ পৰা কি কি শিকিব লাগে, কি কি শিকিব নালাগে, সেইখিনি তুমি স্কুলৰ ভিতৰত শিকিবা। কিন্তু শিক্ষকে, তোমাৰ টিচাৰ এজনে তোমাৰ পিছত 24 আৱাৰ্ছ ঘূৰি নুফুৰে, গম পালা নাই? এজন টিচাৰে, তুমি স্কুলত থকালৈকে টিচাৰ এজনে তোমাক চকু দিব। স্কুলৰ বাহিৰত যোৱাৰ পিছত টিচাৰ এজন তোমাৰ পিছত কেতিয়াও লাগি নুফুৰে। টিচাৰ এজনে তোমাক কেতিয়াও নেদেখে যে তুমি বাহিৰত যোনটো কৰিছা, যে কিতাপত যোনটো পঢ়ি গ'লা, তুমি দুখীয়াক মৰম কৰিবা, সেই কামটো তুমি বাহিৰত কৰিছানে নাই, সেইটো বস্তু আমাৰ টিচাৰৰ ৰেছপনচিবল নহয়, গম পালা নাই? সেই বস্তুটো কি কৈছে যে সেইটো শিক্ষকৰ কাম নহয়। ল'ৰাৰ মাক বাপেকেও চাব কি? ল'ৰা ছোৱালীৰ মাক বাপেকৰ সেইটো মেইন বস্তুটো হ'ল কি, ল'ৰা ছোৱালীৰ মাক বাপেকেও চাব কি? তেওঁলোকে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পঢ়ি শুনি প্ৰকৃততে কিবা জ্ঞান লাভ কৰিছেনে নাই, সেইটো নহয়। তেওঁলোকৰ বছৰি পৰীক্ষাত উত্তীৰ্ণ হৈছেনে বা শ্ৰেণীত প্ৰথম বা দ্বিতীয় হৈ উত্তীৰ্ণ হ'ব পাৰিছেনে নাই, সেইটোহে। আৰু ল'ৰা ছোৱালীৰ মাক বাপেকেও সেইটো আজিকালি চকু নিদিয়ে, গম পালা নাই? এইটো মই ক'ব যোৱা নাই, কিতাপত আছে।
বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ মাক বাপেকক সেইটো চকু নিদিয়ে জাষ্ট এটা কথাই তেওঁলোকে ফ'কাছ কৰে যে ল'ৰাটো বা ছোৱালীজনীয়ে পৰীক্ষাত নম্বৰ কিমান পাইছে ফাৰ্ষ্ট পজিশ্যনত আছে নে ছেকেণ্ড পজিশ্যনত আছে সেইটো আমাৰ এডুকেশ্যন নহয় কিতাপত যোনটো পঢ়িছা সেই বস্তুটো তোমালোকে ৰিয়েল লাইফতো ফিল কৰা তো সেইটোৱে হৈছে কি আমাৰ মেইন এডুকেশ্যন আৰু বৰ্তমান সময়ৰ আমাৰ এডুকেশ্যন কামৰ শিক্ষা কিহৰ কাৰণে নহয় বৰ্তমান সময়ৰ ল'ৰা ছোৱালী কিহৰ কাৰণে পঢ়ে নম্বৰৰ কাৰণে পঢ়ে যে মই কিমান মানে তোমাৰ ফাৰ্ষ্ট হ'ব পাৰোঁ নে ছেকেণ্ড হ'ব পাৰোঁ কম্পিটিশ্যন কৰা বৰ্তমান জেনেৰেশ্যনটোৱে হৈছে কম্পিটিশ্যন কৰিবলৈ যাওঁতে তোমালোকে পাহৰি নাযাবা যে তোমালোকে যিখিনি শিক্ষা লৈছা সেইখিনি যাতে হেৰুৱাবলগীয়া নহয় গম পালানে নাই এতিয়া চোৱা সেইদৰে শাৰীৰিক উন্নতিৰ কাৰণে যত্ন কৰা এটা শিক্ষাৰ ঘাই কৰ্তব্য ফিজিকেলটো মানুহৰ বডিটো মানুহৰ শৰীৰটো ডেভেলপ কৰাটো এটা শিক্ষাৰ কাৰণে ঘাই কৰ্তব্য সেইবাবে পঢ়াশালীয়ে দেশী কচৰতৰ শিক্ষা সেইকাৰণে পঢ়াশালীয়ে কি কৰিছে আমাৰ য়োগা এইবিলাক ব্যৱহাৰ কৰা যায় যদি তোমাৰ দেহাটোৱে ভালে নাথাকে তুমি কেনেকৈ শিক্ষা ল'বা বৰ্তমান কামৰ শিক্ষা নহয় সেইটো মই তোমালোকক ক'লোঁ যে আমাৰ প্ৰব্লেমটো ক'ত গম পালা নাই প্ৰব্লেমটো ক'ত আমাৰ মই সেইটো ক'লোঁ যে আমাৰ বৰ্তমান সময়ৰ ল'ৰা ছোৱালীবিলাকৰ এটাই কাম যে মাৰ্কছ লাগে আৰু সেইখিনি অকল ষ্টুডেণ্টে শিকিছে পেৰেণ্টছৰ পৰা আৰু পেৰেণ্টছেও বৰ্তমান সময়ত সেইটোৱে বিচাৰে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী ক্লাছত প্ৰথম হৈ পাছ কৰিব পাৰিছেনে নাই বা কিমান শ্ৰেণীত উত্তীৰ্ণ হৈছে সেইটো চাই কিন্তু তেওঁ ল'ৰাটো বা ছোৱালীজনীয়ে স্কুলত যিখিনি জ্ঞান লাভ কৰিছে সেইখিনি ৰিয়েল লাইফত ফিল কৰিছেনে নাই সেইটো বস্তু তেওঁলোকে নাচায় গম পালা নাই তো তাৰ লগতে আমি শৰীৰটো কি কৰিব লাগিব ডেভেলপ কৰিব লাগিব গম পালা নাই এটা পেন্দুকণা ল'ৰাই পুৱাই কৰ্কৰা পঁইতা এমুঠি গিলি 5-6 মাইল বাট খোজকাঢ়ি আহি দিনটো এটা ঠেক ঘৰত সোমাই থাকি লিখা পঢ়া কৰাৰ পিছত যেতিয়া পেটে কলমলাবলৈ ধৰে তেতিয়াহে তেওঁলোকৰ পৰিল ব্যায়ামৰ চৰ্চাৰ পাল নাইবা 400-500 ল'ৰাৰ ভিতৰত 11টা বা 22টা ল'ৰাই ফুটবল বা ক্ৰিকেট খেলিলে কৈছে যে যেতিয়া এটা সৰু ল'ৰাই পেন্দুকণা ল'ৰাই ৰাতিপুৱাই মানে ঠাণ্ডা ভাত খাই 6-5 মাইল খোজকাঢ়ি আহি দিনটো ঠেক ঘৰত সোমাই লিখা পঢ়া কৰাৰ পিছত যেতিয়া সিহঁতৰ পেটে কলমলাবলৈ ধৰে তেতিয়াহে পৰিল ব্যায়ামৰ চৰ্চাৰ পাল গম পালানে নাইবা 400-500 ল'ৰাৰ ভিতৰত 100টা বা 22টা ল'ৰাই ফুটবল ক্ৰিকেট খেলিলে সেয়ে হ'ল সদৌ স্কুলৰ ব্যায়ামৰ চৰ্চাৰ যুগ গম পালা নাই তুমি ঠাণ্ডা ভাত খাই বা 21-22টা ল'ৰাই ফুটবল খেলিলেই কি হৈ যায় ব্যায়ামৰ চৰ্চা হৈ যায় বৰ্তমান সময়ত মানুহে সেইটো ভাবে হয়নে নহয় বা মই 21টা ল'ৰাই 22টা ল'ৰাই ফুটবল খেলিছোঁ মোৰ ব্যায়াম হৈ গৈছে আৰু ইয়াতকৈ আচৰিত কথা এইটোৱেই যে এটা ল'ৰাই ব্যায়ামৰ নামত হাত ভৰি ভাঙি ফুটবল বা ক্ৰিকেট খেলিলে নাইবা 10 মাইল বাট খোজকাঢ়িব কিন্তু নিজৰ বাৰীত কোৰ এচাপ মাৰিবলৈ বা খৰি এডাল বুটলি আনিবলৈ টান পায় গম পালানে এটা ল'ৰাই ব্যায়ামৰ নামত মানে কি কৰিব হাত ভৰি ভাঙি বা 10 মাইল বাট খোজকাঢ়িব কিন্তু তেওঁ নিজৰ বাৰী এখনত কোৰ মাৰিব বা এডাল খৰি কাটিব সেইটো কাম কেতিয়াও নকৰে গম পালা তেওঁৰ মতে 10 মাইল বাট মই খোজকাঢ়ি আহিছোঁ মোৰ ব্যায়াম হৈ গৈছে হয়নে নহয় মই ইমান দূৰ কষ্ট কৰিছোঁ মোৰ ব্যায়াম হৈ গৈছে হয়নে নহয় মই ফুটবল খেলিছোঁ মোৰ ভৰি এখন ভাঙিছে হাত এখন ভাঙিছে মোৰ ব্যায়াম হৈ গৈছে তাৰ উপৰিতো বেলেগ কিছুমান ব্যায়াম আছে ঘৰত যদি ছাপোজ বন হৈছে বেয়া হৈছে তো তাত তোমালোকে কোৰ মাৰা হয়নে নহয় কোৰ এখন লৈ পেলাই তোমালোকে বনখিনি চাফা কৰা হয়নে নহয় খৰি এডাল কাটা সেইটোতো তোমালোকৰ শৰীৰৰ এক্সাৰচাইজ হয় নহয় কিন্তু বৰ্তমান সময়ত সেইটো কাম নকৰে কিহৰ কাৰণে কৰিব হয়নে নহয় কাৰণ বৰ্তমান জেনেৰেশ্যনটোৱে হৈছে আপ টু ডেট জেনেৰেশ্যন সেইটো কাম নকৰে গম পাইছা নাই কিন্তু কিতাপত পঢ়া সময়ত কিন্তু সেইখিনি পঢ়ে যে কষ্ট কৰিলেহে ফল পোৱা যায় কিছুমান ক্ষেত্ৰত হয়নে নহয় কষ্ট কৰিলে ফল পোৱা যায় সেইটো ক্ষেত্ৰত অকল পঢ়াৰ ক্ষেত্ৰত ইছ্যু নহয় গম পাইছা নাই কিছুমান ঘৰুৱা কাম কাজ সেইবিলাক ক্ষেত্ৰতো ইছ্যু হয় গম পালা নাই কিন্তু মই তোমালোকক এইখিনি কথা এইটো কাৰণেই কৈছোঁ যে বৰ্তমান এডুকেশ্যনটো তোমালোকে জানাই হয়নে নহয় কামৰ শিক্ষা নহয় কাৰণ তাত অনলি কেৱল মাৰ্কছ অনলি কেৱল নম্বৰ গম পালা নাই কিমান পাইছোঁ আৰু আজিকালি ল'ৰা ছোৱালীয়ে 1 নম্বৰ 2 নম্বৰৰ কাৰণে শিক্ষকৰ পিছে ঘূৰি ফুৰে গম পাইছা নাই তোমালোকে যদি শুদ্ধকৈ লিখিছা হয়নে নহয় তেতিয়া তাত শিক্ষকৰ মাৰ্কছ দিয়াত কোনো আফচোচ নাথাকে গম পাইছা নাই গতিকে তোমালোকে কিবা এটা ভুল কৰিছা সেইটোত আমাৰ শুধৰাই দিয়াটো আমাৰ কৰ্তব্য কিন্তু সেই বুলি তোমালোকৰ 24 আৱাৰ্ছ তোমালোকৰ পিছত আমি নাথাকোঁ কিছুমান বস্তু তোমালোকৰ মা দেউতা বা তোমালোকে নিজেও কিছুমান বস্তু চকু দিব লাগে যে আমাৰ ভুলটো কি হৈছে আমি কি কৰিছোঁ গম পালা স্কুলত যোনটো পঢ়িছা সেই বস্তুটো তোমালোকে ৰিয়েল লাইফতো ফিল কৰিবা হয়নে নহয় স্কুলত পঢ়িছা দুখীয়াক সহায় কৰিবা সৰুক মৰম কৰিবা ডাঙৰক সন্মান কৰিবা কিন্তু কৰা নে
নিজেই এবাৰ তোমালোকে সেইটো বস্তু মই ক'বলৈ যোৱা নাই তোমালোকে নকৰা বুলি, তোমালোকে সেইটো নিজেই ফিল কৰা যে তোমালোকে আচলমতে কৰা নে নকৰা। যদিও নকৰা, আগতে কৰা নকৰিছিলা, এতিয়া এই লেচনটো পঢ়াৰ পিছৰ পৰা তোমালোকে কৰিবলৈ চেষ্টা কৰা, গম পালানে। তোমালোকে নিজে ভাবা তোমালোকে যোনখিনি বস্তু কিতাপত পঢ়া সেইখিনি কাম তোমালোকে ৰিয়েল লাইফত আজিলৈকে কৰিছা নে নাই কৰা। যদি কৰা নাই, বৰ্তমানৰ পৰা কৰিবলৈ চেষ্টা কৰা, কাৰণ বৰ্তমানৰ এডুকেশ্যনটোত এনেকুৱা হৈ গৈছে জাষ্ট নম্বৰ, গম পালা নাই। তাৰ লগতে তোমালোকে শৰীৰটো ঠিকে ৰাখিব লাগিব, এক্সাৰচাইজ কৰিব লাগিব, ব্যায়াম কৰিব লাগিব, য়োগা কৰিব লাগিব। বৰ্তমান স্কুলবিলাকত য়োগা চিয়োগা এইবিলাক দিয়া হৈছে, কিন্তু তাৰ বাহিৰেওতো আমাৰ ঘৰুৱা কিছুমানো কাম আছে ন। ইয়াতে কৈছে যে সেইবাবে আজিকালি পঢ়াশালীয়ে মানে কি য়োগা, দেশী কচৰত, হয় নহয়, দেশী কচৰত মানে বিদেশী কিছুমান য়োগা শিকোৱা হৈছে বা দেশত থকা কিছুমান য়োগা শিকোৱা হৈছে, কিন্তু সেইখিনি কাম এটা ল'ৰাই বা এজনী ছোৱালীয়ে ঘৰত থাকিও কৰিব পাৰে, গম পালানে। তুমি এডাল খৰি কাটা বা অকণমান বন চাফা কৰা বা ঘৰুৱা কিছুমান কামত হেৰি কৰা, সেইখিনিৰ পৰাও তোমাৰ দেহটো ভালে থাকে। তুমি যদি দিনটো ঘৰৰ ভিতৰত ৰুমৰ ভিতৰত সোমাই থাকি তুমি যদি ইভিনিং টাইমত ফুটবল খেলিবলৈ গৈ বা ক্ৰিকেট খেলিবলৈ গৈ বা দৌৰিবলৈ গৈ যদি তোমাৰ ভৰিখন ভাঙি আনা, তো সেইটো জানো তোমাৰ ব্যায়ামত পৰিল। তাৰ উপৰি বৰঞ্চ কি হ'ল, তুমি নিজে কষ্ট পালা, তোমাৰ মা দেউতাৰ টকা পইচা খৰচ হ'ল। তো সেইখিনি কাম নকৰি যদি তুমি ঘৰত থাকি ঘৰৰ কিছুমান কামত সহায় কৰা, সেইখিনিও তোমাৰ দেহৰ এটা ব্যায়ামৰ অংগ, গম পালানে। তো আজি এই পেৰাগ্ৰাফটোত মই তোমালোকক এইখিনিয়ে বুজালোঁ যে বৰ্তমান শিক্ষাৰ ঘাই দুখটো ক'ত আৰু বৰ্তমানৰ ল'ৰা ছোৱালীৰ ব্যায়ামটো কেনেকুৱা ধৰণৰ হ'ব লাগে, গম পাইছা। শাৰীৰিকভাৱে মানুহ এজন কেনেকৈ সুস্থ হ'ব লাগে, বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীবিলাক শাৰীৰিকভাৱে কেনেকৈ সুস্থ থাকিলে তেওঁলোকৰ পঢ়া শুনাখিনি আগবাঢ়িব। ঠিক আছে, নেক্সট মই তোমালোকক এই 27 পেজ নাম্বাৰৰে 3rd পেৰাগ্ৰাফটো তোমালোকক মই এক্সপ্লেনেশ্যন কৰিম। ঠিক আছে, থেংক ইউ।